অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকললৈ ভাল খবৰ হয়। যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ জৰুৰী, কিয়নো আপুনি এই অৰুণোদয় 4.0 টকাটো কেতিয়া লাভ কৰিব বা কি কি কাম কৰিব লাগিব, অকল এই যিখন ফাইনেল লিষ্ট প্ৰকাশ কৰিছে অৰুণোদয় 4.0 সেই লিষ্টখনত নাম থাকিলেই আপুনি এই টকাটো লাভ কৰিব নেকি? বহুতৰ মনত কিন্তু এইবিলাক কুৱেশ্যন আহি আছে আৰু কিছুমানে কমেন্ট বক্সত জনাই আছে যে দাদা অৰুণোদয় 4.0 টকা পাবলৈ হলে কি কি কাম কৰিব লাগিব বা কেতিয়া আমি এই অৰুণোদয় আঁচনিৰ 4.0 টকাটো লাভ কৰিম। সো সেই কাৰণে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বনোৱা হৈছে আৰু গোটেইখিনি আলোচনা কৰি আছো কি কি কৰিব লাগিব বা অৰুণোদয় 4.0 টকা কোনসকল ব্যক্তি এইবাৰ লাভ কৰিব আৰু কোনসকল ব্যক্তি ইয়াৰ পৰা বঞ্চিত হ'ব, বা যদি আপোনাৰ অৰুণোদয় 4.0 যদি যিখন ফাইনেল লিষ্ট আছে সেই লিষ্টখনত যদি আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে সেই আপুনি কিছুমান কাম কৰিব লাগিব, কি কি কাম কৰিব লাগিব, বা যিখন ফাইনেল লিষ্ট ইতিমধ্যে প্ৰকাশ কৰিছে সেই লিষ্টখন আপুনি যদি এতিয়াও চেক কৰা নাই কেনেকৈ চেক কৰিব তাৰ বিষয়ে কিন্তু মই অলৰেডি এটা ভিডিঅ' বনাইছো আৰু সেই ভিডিঅ'ৰ লিংকটো মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি ৰাখিম। সেই ভিডিঅ'টো চাই আপুনি অতি সহজতে কিন্তু চেক কৰি জানিব পাৰিব অৰুণোদয় 4.0 ফাইনেল যিখন লিষ্ট আছে তাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে নে নাই। আৰু এই ভিডিঅ'ত মই এতিয়া জনাম যে কি কি কাম কৰিব লাগিব অৰুণোদয় 4.0 টকা পাবলৈ হলে আৰু কেতিয়া আপুনি এই অৰুণোদয় 4.0 টকাটো লাভ কৰিব। সো ভিডিঅ'টো খুবেই ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে। সো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু যদি চেনেললৈ নতুনবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীয়ে এই ভিডিঅ'টো চাই তেওঁলোকে এই 5টা কাম যাতে তেওঁলোকে অতি সোনকালে কৰিব পাৰে আৰু এই অৰুণোদয় 4.0 টকাটো তেওঁলোকে লাভ কৰিব পাৰে। সো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। অৰুণোদয় বিগ আপডেট বৰ্তমান সময়ত কিন্তু নতুনকৈ আপডেট আহিছে আৰু 10 জুনত সোমাব 3000 কৈ টকা প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ কিন্তু 3000 কৈ টকা লাভ কৰিব অৰুণোদয় 4.0 ৰ জৰিয়তে। আৰু এই অৰুণোদয় 4.0 কিছুমান লোকে কিন্তু ইয়াৰ পৰা বঞ্চিত হ'ব আৰু কোনসকল বঞ্চিত হ'ব সেই বিষয়ে মই এতিয়া আলোচনা কৰি আছো। আৰু যদি আপোনাৰ অৰুণোদয় 4.0 নাম অন্তৰ্ভুক্ত হৈছে বা আপুনি নতুনকৈ এপ্লাই কৰিছিল বা আপুনি পুৰণি হিতাধিকাৰী হয় সকলৰ কাৰণেই কিন্তু এই নতুন 5টা কাম কৰিবই লাগিব, অন্যথা কিন্তু আপুনি এই অৰুণোদয় 4.0 ৰ পৰা বঞ্চিত হ'ব। অৰ্থাৎ এই অহা 10 জুনত কিন্তু আহিবলগীয়া 3000 টকাৰ পৰা আপুনি বঞ্চিত হ'ব। সো এতিয়া এই কেইটা কাম আপোনাক কৰিবই লাগিব, নহলে টকা পোৱাৰ সমস্যা হ'ব পাৰে। যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে তেওঁলোকে প্ৰথমতে যিটো কাম কৰিব লাগিব ই-KYC সম্পূৰ্ণ কৰিব লাগিব। যদি আপোনাৰ ই-KYC খন সম্পূৰ্ণ কৰা নাই এতিয়ালৈকে তেনেহলে অতি সোনকালে কিন্তু আপুনি ইমিডিয়েটলি ই-KYC খন সম্পূৰ্ণ কৰক আৰু নহলে কিন্তু আপুনি এই অহা 10 জুনত কিন্তু আপোনাৰ যি অৰুণোদয় 4.0 টকা তাৰ পৰা কিন্তু আপুনি বঞ্চিত হ'ব। তাৰ পিছতে কোৱা হৈছে আধাৰ নম্বৰ বেংক একাউণ্টৰ সৈতে সংযোগ কৰক। যদি আপোনাৰ আধাৰ কাৰ্ডখন বেংক একাউণ্টৰ সৈতে লিংক নাই তেনেহলে কিন্তু সেই আপোনাৰ আধাৰ কাৰ্ডখন বেংক একাউণ্টৰ সৈতে লিংক কৰিব লাগিব। আৰু 3 নম্বৰত কোৱা হৈছে ডিবিটি অৰ্থাৎ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ চালু আছে নে নাই পৰীক্ষা কৰিব কোৱা হৈছে। আৰু ডিবিটিৰ সহায়তে কিন্তু বৰ্তমান চৰকাৰে যিকোনো চৰকাৰী আঁচনিৰ টকা ডিবিটিৰ সহায়তে প্ৰদান কৰে আৰু ডিবিটিত অন থকাটো বাধ্যতামূলক। আপোনাৰ বেংক একাউণ্টটো ডিবিটি সিস্টেমটো অন আছে নে নাই সেই বিষয়ে কিন্তু আপোনাৰ যিখন বেংকৰ একাউণ্ট আছে সেই ব্ৰাঞ্চত গৈ কিনে কিন্তু আপুনি সেইটো চেক কৰি অতি সোনকালে ডিবিটি সিস্টেমটো অন কৰি দিয়ক। এই নম্বৰত কোৱা হৈছে বেংক একাউণ্ট এক্টিভ আছে নে নাই নিশ্চিত কৰক। আপোনাৰ যিখন বেংক একাউণ্ট আছে সেইখন বন্ধ হৈ আছে নেকি সেই বিষয়ে কিন্তু আপোনাক জানিব লাগিব আৰু সেই বিষয়ে কিন্তু আপোনাৰ ব্ৰাঞ্চত গৈ সেইটো আপুনি ডিটেইলছটো লৈ ল'ব। আপোনাৰ বেংক একাউণ্টখন এক্টিভ আছে নে বন্ধ হৈ আছে সেইটো আপুনি চালি জাৰি চাব লাগিব, নহলে কিন্তু আপোনাৰ এই অৰুণোদয় আঁচনিৰ 4.0 টকাৰ পৰা বঞ্চিত হ'ব। আৰু 5 নম্বৰত মোবাইল নম্বৰ আপডেট কৰি ৰাখক। আপোনাৰ যিখন মোবাইল নম্বৰ দিছিলে অৰুণোদয় আঁচনিত যেতিয়া এপ্লাই কৰিছিল যিখন মোবাইল নম্বৰ দিছিল সেই মোবাইল নম্বৰখন যদি হেৰাই গৈছে বা কিবা প্ৰব্লেম হৈ আছে সেই মোবাইল নম্বৰখন সঠিক আৰু শুদ্ধকৈ ৰাখক, কিয়নো যেতিয়া আপুনি অৰুণোদয় 4.0 টকাটো লাভ কৰিব অতি সোনকালে কিন্তু আপোনাৰ মোবাইলত SMS ৰ জৰিয়তে কিন্তু আপুনি জানিব পাৰিব যে আপোনাৰ অৰুণোদয় আঁচনিৰ টকাটো আহিল নে নাই।